হ্যালো, আচ্ছা ক'ত আছা? সোলার পিছফালে। নহয় কি ভালুকডুবি? ভালুকডুবি। গোটে তিনজনে আছা নেকি? তিনজনে আছে। গোটে তিনজনে আছা? তিনজনে আছে। তে কথা উঠিল কিয় যে মাটি একটা বোলে বিরাট সিরিয়াস, তাক বোলে গুৱাহাটীত লৈ গৈছে? এই মিছা কথা। হা? কাৰোটা টনটনা দি ঘূৰিব লাগছে, ঘূৰিব লাগছে। তকো লৈ যোৱাৰ কথা কৈছে যে তক বোলে গুৱাহাটীত লৈ গৈছে। এটা পুলিচে কৈছে নেহা পিৰিন যে আহিছিল তাহাঁতে যাবা খুজিছিল। এইলে মিছা কথা কইলে মানুহ যে সম্ভৱত এক টোপাল পানী দিয়া নাই, সেইকাৰণে মানুহ নাখাই এনেকে মাৰব টানি। পৰিস্থিতি সেইটাই লৈছে পুলিচে। এতে মানে কৈ আছে, এতে পুলিচে কল নাই গোটেই তিনটাক গুৱাহাটীত লৈ যোৱা হৈছে। মিছা কথা। তাৰপিছততো বৈঠক ফোন কৰি গম পালো যে গুৱাহাটীত নিয়া নাই। তাৰপিছত এখন কথা উঠছে কি সেই মাটিয়াৰ ল'ৰাটা বোলে বিৰাট চিৰিয়াছ, তাক বোলে গুৱাহাটীত নিছে। নাই মিছা কথা, ল'ৰাটা ঘূৰি আছে টনটনা দি ঘূৰিব আছে। আচ্ছা, এই মাটিয়াৰ তাক দেতো অলপ কথা পাতো দূৰত। মোৰ মিক্সাৰ তোৰ লগত কথা কৈছে। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। ভাইটি, তুমি মাটিয়ার মানুহ না? হয়। আচ্ছা, তোমাক বোলে বিৰাট সিরিয়াস হৈছে, তোমাক বোলে গুৱাহাটীত লৈ গৈছে? না না, আমি তো একলগে আছো, এতিয়া ঘূৰি আছো। ক'ত আছা? হস্পিটেলতে আমি কোন হস্পিটালত আছা? ভালুকডুবি হস্পিটাল পিছফালে যে এটা কেম্প বানাইছে তাতে আছো। তোমালোকক কালি ৰাতি লৈ গৈছে? হয়। কিবা খাব দিছে না? না না, খাব দিয়া নাই এতিয়াও। এতিয়ালৈকে একো দিয়া নাই খাব? নাই। কিয় তোমালোকে জনোৱা নাই কাকো? না, চাচা ফোন কৰিছিলে, পুলিচ আহিছিল, পুলিচ আহি ক'ব লাগিছে খানা ব্যৱস্থা আমি কৰি আছো, আহিব আৰু কি টেনচন নল'ব তোমালোকে। কেতিয়া আহিব খোৱা বস্তু লৈ? নাজানো। নাজানা? এতিয়ালৈকে একো দিয়া নাই তোমালোকক? নাই দিয়া। আচ্ছা আচ্ছা, ঠিক আছে। আৰু তোমালোকক হেৰিতে ৰাখিছে, ভালুকডুবিত ৰাখিছে? তেতিয়াহ'লে ইয়াৰে পুলিচখিনি কিয় কল তোমালোকক গুৱাহাটীত পঠোৱা বুলি? নাজানো। ইমান মিছা কথা উৰাই আছে, আৰু তাতে তোমালোকক নোখোৱাকে মাৰাৰ প্লেন এটা লৈছে নেকি? তোমালোকক নোখোৱাকে মাৰাৰ এটা প্লেন লৈছে? আচ্ছা, ঠিক আছে, ৰাখিছো। গোটেই তিনিজনে ইয়াতে আছা, সুস্থ অৱস্থাত আছা নহয়? আমি সুস্থ অৱস্থাত। তোমালোকৰতো কাহ চৰ্দি জ্বৰ একো হোৱা নাই? নাই হোৱা। আচ্ছা আচ্ছা, ঠিক আছে, ৰাখা। হ'ব।